Hello guys, good morning সকলোকে তো মোৰ ফালৰ পৰা শুভ দিন সকলোকে ওয়েলকাম টু মাই ইউটিউব চেনেল তো সকলোৰে খবৰ চাগে ভালেই তো আকৌ এটা নতুন ভিডিঅ' আপোনালোকক স্বাগতম জনালোঁ তো আজি বিশেষকৈ আমি গোটেইবিলাকে প্লেন কৰি গাঁৱৰ মানে পৰিৱেশৰ ৰাস্তাবিলাক চাফা কৰিম বুলি ভিডিঅ'টো বনালোঁ তো গোটেইবিলাক আলোচনা কৰি সকলোৱে মিলি তো গোটেইবিলাকে আমি আমাৰ ৰাস্তা ঘাট য'ত যি লেতেৰা তেনেকুৱা জংঘল উঠি আছে ৰাস্তাবিলাকতো সকলো বস্তু আজি চাফা কৰিবলৈ চেষ্টা কৰিম তো বলক এতিয়া আমি কিন্তু নেচাৰ সদায় ভালদৰে ৰাখিব লাগে তো নেচাৰ ইজ গড তো মই বিকাশদাৰ ভিডিঅ' চাইছিলোঁ তো তাত এজন মানুহে কৈছিল তো নেচাৰ ইজ গড তো প্ৰাকৃতিকে ভগৱান তো এইটো কথা একদম চিৰসত্য আৰু ময়ো মানো এইটো কথা তো সকলোৱে যাতে আমি নেচাৰটো সকলো মানে সুন্দৰকৈ সকলোৱে যাতে ৰাখিব লাগে সেইটোৱে মই আপোনালোকক কৈছোঁ তো বলক এতিয়া আমি নেচাৰখন সুন্দৰ কৰিবলৈ যাওঁ আৰু ৰাস্তা ঘাট বঢ়িয়াকৈ চাফা চুফা কৰি একেবাৰে ভাল একদম কণপইনা কৰি দিওঁ চব বলক আমি এতিয়া আৰম্ভ কৰিলোঁ যোৰা তো ইয়াৰ পৰা এইটো আমাৰ ৰাস্তা হয় এইটো ৰাস্তা আমাৰ তো ৰাস্তাৰ পৰা আমি একদম তো এইফালৰ পৰা কেইজনমান আহি আছে কেইজনমান তো আৰু আমি ইফালৰ পৰা এনেকুৱাকৈ যাম তো কিমান দূৰ পাৰোঁ তেওঁলোকৰ কিমান দূৰ বহুত আমি তেওঁলোকে 10-12জনমান আহি আছে আৰু আমি 2জন গৈ আছোঁ তো গাইজ সকলোৱে এনেকুৱাকৈ চাফা কৰি ৰাখিব লাগে গাঁওবিলাক পৰিৱেশবিলাকতো চাফা কৰি ৰাখিলে নিজৰে ভাল লাগে পৰিৱেশটো তো গাইজ তো আজি বিশেষকৈ আজি কৰা কিয় হ'ল আজিৰ কাৰণ দেওবাৰ সকলোৱে বস্তু বন্ধ থাকে তাৰপিছত এনেওতো বন্ধই ধৰক লকডাউন হ'লেও আজিকালি ইমান এটা কটকটীয়া নহয় তো বিশেষকৈ আজি দেওবাৰো তো সকলোৱে ফ্ৰী আছে তাৰ কাৰণে আজি প্লেনটো বনোৱা হ'ল তো চলো আজি সকলোৱে জুৰো আৰু ভালদৰে পৰিৱেশটো সকলোৱে ৰাখিবলৈ চেষ্টা কৰোঁ আৰু সকলোৱে যাতে পৰিৱেশটো সদায় সুস্থভাৱে ৰাখিবলৈ চেষ্টা কৰে বলক এতিয়া আমি জুৰিবলৈ আৰম্ভ কৰোঁ এয়া আমি জুৰি আছোঁ ফেলা পৰা আৰম্ভ কৰি যা তো গাইজ তো বিশেষকৈ আজি মোৰ দেওবাৰ মই ভাবিছোঁ আজি আবেলিকৈ ক'ৰবাত ঘূৰিবলৈ যাম তো ৰাতিপুৱাকৈ আৰু আজি নাযাওঁ তো বিশেষকৈ আজি পৰিৱেশটো ভালদৰে ৰাখিবলৈ চেষ্টা কৰোঁ বলক এতিয়া যাওঁ কি কৰোঁ সকলো বস্তুবোৰ চাই থাকক ভাল লাগিব ভিডিঅ'টো তো স্কিপ নকৰাকৈ চাই থাকক তো বহুত ইনজয় পাব তো আমি জুৰি থকা সময়তো মোৰ আৰু 2জন বন্ধু আহিল সিহঁতৰ মানে জইন কৰিল তো কেনেকুৱা ভাব এনেকুৱা পৰিৱেশ পৰা সুন্দৰকৈ ৰাখিব লাগে নে নাই ৰাখিব লাগে সুন্দৰকৈ তো আৰু এজন আহিছে বন্ধু তো মোৰ লগত জইন কৰি দিল তো ইয়াক দেখাই পাইছে আগে পিছে ভিডিঅ'ত কাটিম একদম বিখ্যাত কেংকেৰি যাওঁ লৈ আহিছোঁ আমি বিখ্যাত কেংকেৰি যাওঁ দিয়া পুৰা জোৰা ফুৰা কৰি আছোঁ একদম চাফা চিকচিকা কৰি দিম আজি তো এতিয়া আৰু জুৰিবলৈ আৰম্ভ কৰোঁ তো পিছত লগ পাই আছোঁ ঠিক আছে মানে কেংকেৰি দাখন দি আছে মানে চাওক কিমান কষ্ট কৰি আছে গাঁওখনৰ কাৰণে তো এইবিলাক চলি জীৱনৰ কাৰণে বহুত উন্নতি হ'ব এয়া চাওক ক'ত উঠি আছে মানে গছ এইবিলাক এইটো আমাৰে গছ হয় তো গছবিলাক মানে ইয়াতে আহি আছে ৰাস্তাৰ ফালে মানে অলপ জংঘল নিচিনা হৈ আছে তাৰ কাৰণে এই কাটি আছে এয়া চাওক একদম বঢ়িয়া কাম কৰি আছে একদম বেষ্ট অফ লাক দিয়ে এটা তাক একদম চাওক এতিয়া আমি গোটেইবিলাক মানে একগোট হ'লোঁ তো গোটেইবিলাক আহি আছে চাওক গোটেই মানে মানুহ মাখা একগোট হৈ এতিয়া আৰু বেলেগ গাঁৱলৈ জুৰিবলৈ যাম তো গোটেই ৰাস্তা আজি চাফা চিলচিলা কৰি পেলাম চাওক বহুত মানুহ হৈছে আমি কমেও 40জনমান মানুহ আছোঁ তো 40জন মানুহ গোটেইখিনি লগ হ'লোঁ আমি এইবাৰ গোটেইখিনি লগ হৈ এইবাৰ গোটেই মানে যিমান আছে ৰাস্তা ঘাট যি আছে তো গাইজ সকলো গাঁৱতে চাফা কৰিব লাগে এনেকুৱাকৈ তো সুন্দৰকৈ পৰিৱেশটো ৰাখিবলৈ চেষ্টা কৰক আৰু সুন্দৰ পৰিৱেশত সুন্দৰ বসবাস কৰক আৰু সদায় ভালদৰে থাকক জীয়াই থাকক সকলোৰে দীঘলীয়াকৈ জীয়াই থাকক এতিয়াও গৈ আছোঁ তো জংঘল চাফা কৰি তো আমি প্ৰায় 1 কিলোমিটাৰ আহি পালোঁ তো গৈ থাকিম বৰপথাৰ বজাৰলৈকে তো সকলো ভিডিঅ' চাই থাকক আপোনালোকে তো চাওক চাৰিওপিনে মানে মানুহ এইফালে চাওক পুৰা মানুহ চাৰিওফালে তো চব বলক এতিয়া আৰু কিমান দূৰলৈকে যাব পাৰোঁ চাফা কৰি তো বলক
কিবা এটা অদ্ভুত বস্তু ওলাইছে কি ওলাইছে ফৰিংগা এই কাকৰেল ওলাইছে বোলে এটা কাকৰেল পুৰা একদম চাফা কৰি আছে কাকৰেল খাব কি হ'ল দালি নেকি মাই গড ভাইয়ে আমাৰ জংঘল জুৰি আছে একদম বহুত গৰম লাগি আছে একদম মানে ৰাস্তা আজি ধ্বংস কৰি দিম জংঘল যিমান আছে চব আজি চেছ কৰি দিম চেটআপ কৰি দিম চেটআপ ইণ্ডিয়া লিমিটেড তো গোটেইবিলাক দেখাই দিম কিমান কষ্ট কৰি আছে সকলোৱে আমি আহি তো বাঁহৰ তল পালোঁ বাঁহৰ তললৈকে আমি জুৰি আহি গ'লোঁ তো আমি যিখিনি লাগি শেষ কৰিম জোৰা তো সেইখিনিত যাই আপোনালোকক লগ কৰি আছোঁ তো এতিয়া আৰু কাম বহুত বাকী আছে তো এতিয়া আমি আৰু আৰম্ভ কৰোঁ কামবোৰ তো তাতে যাই য'ত শেষ হ'ব তাতে মানে আমি লগ কৰি আছোঁ ফিলিংছ ভাল না বেয়া ক ঠিকে আছে এনে একদম গুড ভালে লাগিছে একদম গুড বুলি ক গুড একদম গুড তো তাতে যাই লগ পাই আছোঁ তো আৰু বহুত কাম আছে কাম প্ৰায় ভাগে আমাৰ চেছ হ'ব লগা হ'ল তো আমাৰ যিখিনি লাগি প্লেন আছিল জোৰা তো প্ৰায় ভাগে আমাৰ চেছ হ'ল অলপখিনি আছে তো অলপখিনি জুৰি কিনে আমি ঘৰত যাম উভতি তো এতিয়া আমাৰ কাৰণে অলপ খৰমাৰ ব্যৱস্থা কৰিলোঁ গোটেইবিলাকৰ কাৰণে তো খৰমা আনিলে দোকানৰ পৰা তো এতিয়া খাই পিনে আৰু অলপ জুৰিবলৈ আছে তো গাইজ ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব আগলৈ ভিডিঅ' আহিলে যাতে অতি সোনকালে পায় তো আজিলৈ বাই টাটা বাই জয় অসম বাই আগৰ ভিডিঅ'ত পাই থাকিব ৰেগুলাৰ দিম ডেইলি ব্লগছ তো পাই থাকিব আপোনালোকে তো বাই